হেল্ল' গাইজ, মোৰ আন এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনালোঁ আৰু সকলোৱে বহুত বেছি ভালে আছে আৰু মোৰ ভিডিঅ'টো এনেদৰে চাই যাব আগৰ দৰে। তো আজি ভাবিলোঁ এটা মজা ধামাকা ভিডিঅ' বনাই দিওঁ পূজা বুলি স্পেচিয়েল। তো আজি পূজা বুলি মই ক'ত গৈ আছোঁ, কি ল'ব গৈ আছোঁ সকলোবিলাকে ভিডিঅ'ৰ জৰিয়তে গম পাব আৰু মোৰ ফালৰ পৰা মই সকলোকে হেপী দুৰ্গা পূজা। তো বলক মোৰ লগতে এনেদৰে গুণগুণৰ কাপোৰ লোৱাই নাছিলোঁ, তো আহিলোঁ কাপোৰ চাবলৈ। এনেদৰে দেখিছে এযোৰ পিন্ধাই চালোঁ, এযোৰকে তাক পিন্ধাই চালোঁ কোনযোৰ বেছি ভাল লাগে। তো যিযোৰ বেছি ভাল লাগে সেইযোৰকে লৈ ল'ম। এইযোৰ তো দেউতাই কৈ আছে, তাই দেউতাকে সুধিছে কোনযোৰ ভাল লাগিব। তো এনেদৰে এইযোৰ পিন্ধিছোঁ, বেয়া লগা নাই, গোটেইকেইযোৰে ভাল লাগিছে, কিন্তু তাইৰ ভিতৰত এযোৰহে চইচ কৰিব লাগিব। তো তেনেহ'লে আমি চইচ কৰিলোঁ, ফাৰ্ষ্টযোৰে চইচ কৰা গ'ল, যিটো ঠাণ্ডা আহিছে হাত দীঘল হয় টপটো। তো এইকাৰণে এতিয়া ইয়াৰে পিছত ক'ত যে আপোনালোকক দেখাই আছোঁ, এতিয়া মজা হ'ব। এতিয়া এবাৰহে আপোনালোকে নিশ্চয় ভাবিছে কাপোৰ কিনিব এৰি মই মোবাইলৰ দোকানত কি কৰিছোঁ। একচুৱেলি মোবাইলৰ দোকানত মই এইকাৰণে আহিছোঁ, ভাবিলোঁ এটা পূজা বুলিতো সকলোৱে কাপোৰ লয়, তো ভাবিলোঁ মই এটা মোবাইলকে চাই লওঁ। তো ভাল লাগিল মোবাইল এটাকে লৈ লওঁ। তো তাৰ কাৰণে আহিলোঁ ফাইনেলি এফেক্স বেলতলাত। তো তাত ভাবিলোঁ এটা মোবাইল চাওঁ আইফোন কেনেকুৱা হয়, মানে মোৰ মোবাইলটো চাগে বহুত বেয়া হৈছে, ভিডিঅ'বিলাক ভালদৰে দিব পৰা নাছিলোঁ। তো তাৰ কাৰণে ভাবিলোঁ যিহেতু ভিডিঅ' দি থকা যাব, যদি আপোনালোকে সকলোৱে মৰম কৰে ছাপোৰ্ট কৰে, তো সেইকাৰণে কেমেৰাটো ভাল লাগে ন। তো তাৰ কাৰণে ভাবিলোঁ মোবাইল এটাকে চাই লওঁ, এনেকৈ যদি পচন্দ হয় লৈ ল'ম আৰু। এনেকৈ মজাকৈ চাইছোঁ মানে কেনেকুৱা হয়। ফাৰ্ষ্ট টাইম আইফোনৰ অভিজ্ঞতা চাই আছোঁ, চুজ কৰিম বাৰু কেনেকুৱা কি কথা। আমি চাই লওঁ, চাই আপোনাক ক'ম কোনটো ল'ম। মই এইটো ল'ব লাগিছিল, হাজবেণ্ডে কি ব্লু ল'বলৈ, চ' ব্লুটোৱে চাই লওঁ। ফাইনেলি ব্লু কালাৰটোৱে লোৱা হৈ গ'ল, ব্লু কালাৰটোৱে ল'লোঁ। তো আৰু পালোঁ তাইৰ লগত এটা গিফ্ট, ইয়াৰফোন এটা পালোঁ। তো বহুত মজা লাগিছে আৰু এতিয়া খাবলৈ যাওঁ। তো এনেদৰে লৈ ল'লোঁ আৰু এতিয়া ঠিক আছে, তেনেহ'লে এতিয়া ব্লগটো ইয়াতে সামৰিলোঁ। আকৌ এটা নতুন ব্লগ লৈ আহিম, বেছি দীঘলীয়া নকৰোঁ ব্লগটো। তো আজিলৈ বাই বাই, ভিডিঅ'বিলাক চাই যাব।